Hello guys, welcome back to my channel. আজি মই আপোনালোকৰ ওচৰত kheer ৰেচিপি লৈ আহিছো। এই kheer ৰেচিপি লৈ আহিছো। kheer কাৰণে ইয়াতে মই কাপেৰে 1 কাপ দিছো জহা চাউল হয়, এফালে গাখীৰ ৰাখিছো, এফালে চেনি হয়, এফালে এইটো মই কনডেন্স মিল্ক ৰাখিছো আৰু এইটো বাদাম হয়। এয়া মই গাখীৰটো ইয়াতে মই ঢালি দি দিছো। গাখীৰটো মই ঢালি দি দিছো 1 লিটাৰ হয়। গাখীৰটো মই ঢালি দি দিছো। এতিয়া গাখীৰটো যেতিয়া অকমান উতাল আহি যাব মই চাউলটো দি দিম দেখাই আছো। এনে উতল আহিছে ইয়াতে মই চাউলখিনি দি দিছো। এয়া পানীটো পেলাই মই চাউলখিনি ইয়াতে গোটেইখিনি দি দিছো। দি চাউলটো দি এনেকৈ লাৰি থাকিব লাগিব, তলত লাগি যাবতো, এইটো কাৰণে মানে লাগি থাকিব লাগিব ঘনকৈ। এতিয়া অকণমান সময় মই লাৰিম। এতিয়া লাৰি অলপমান মানে হ'লে মই চেনিটো ওপৰত দি দিম। এয়া মোৰ গাখীৰটো উতল আহিছে, চাউলটো মানে সিজিছে। এয়া চাউলটো মানে সিজি গৈছে। এতিয়া মই চেনিটো ইয়াতে দি দিম। এয়া মই বাতিৰে এবাটি চেনি লৈছোঁ, মই এই চেনিটো ইয়াতে দি দিছোঁ। ইয়াতে চেনিটো মই গোটেইখিনি দি দিছোঁ। এতিয়া মই ধুনীয়াকৈ তল ওপৰ কৰি কিনে এনেকুৱাকৈ লাৰি দিছোঁ। মই এনেকুৱাকৈ ধুনীয়াকৈ লাৰি থাকিম। লাৰি থাকিব লাগিব, নহ'লে তলত লাগি যায়তো, সেইটো কাৰণে এনেকুৱাকৈ লাৰি থাকিব লাগিব। এতিয়া মই অকণমান লাৰাৰ পিছত মই ইয়াতে কনডেন্স মিল্ক দি দিম। এয়া মই ইয়াতে ইলাচি দি দিছোঁ। ইলাচি দুটা আৰু কনডেন্স মিল্ক যে ইয়াতে মই ৰাখিছিলোঁ, এই কনডেন্স মিল্ক দি দিছোঁ মই ইয়াতে 2 চামুচ দিছোঁ। মই 1 চামুচ আৰু 1 চামুচ দি দিছোঁ। কনডেন্স মিল্কটো দিলে মানে এটা ভাল টেষ্ট হয়, সেইকাৰণে দিছোঁ। দি এনেকুৱাকৈ খুব লাৰি থাকিব লাগিব। তলফালে লাগি গ'লে আৰু বেয়া লাগিব। অকণমান সময় এনেদৰে মই লাৰি থাকিম। হ'লে মই আপোনালোকক দেখাই আছোঁ kheerটো। এয়া মোৰ kheer ৰেডি হৈ গ'ল। এতিয়া মই ফ্লেমটো অফ কৰি দিছোঁ। মই নমাই কেনে আপোনালোকক দেখাই আছোঁ। এয়া মোৰ kheer ৰেডি। কেনেকুৱা হৈছে আপোনালোকে জনাবচোন। এয়া খুব ধুনীয়া হৈছে আৰু মানে খাই খুব মজা লাগিব। আৰু মোক কমেণ্টত জনাব আৰু ছাবস্ক্ৰাইব কৰি দিব।